बड'लेण्ड टुडे लाइभ निउज बे समाव माखासे गोनां खौरां फोसावनो थाखाय आखायाव लादों। दिनैनि गाहाय रादाबफोराव दङ फारियै दिनैनिफ्राय हादराव बाथि खोलोबनि लकडाउन, गुबुन गुबुन राजखान्थि हान्जानिफ्राय इउपिपिएलआव हाबफैदों, मिरु एबसुनि खौरांगिरि मेल, भारताव कर'ना भाइरासजों सन्देरजानाय सुबुं अनजिमाया चीननिख्रुइबो बांसिन, फैगौ 6 जुनाव मेट्रिक आनजादनि फिथाइ फोसावगोन। खुलुमबाय, बड'लेण्ड टुडे लाइभ निउजनिफ्राय आं मुस्रि जोंब्लाव ब्रह्म। दानिया फैदो गुबै रादाब। दिनैनिफ्राय हादराव बाथि खेबनि लकडाउनआ जागायबाय। बे बाथि खोलोबनि लकडाउनाव गोबां बिथिङाव रेहाय होनाय जादों। बाथि खोलोबनि बे लकडाउनाव हाथाय बाजार, दखान पहर, रेस्टुरेन्ट, बिउटि पार्लर, हटेल, गारि मटर आरो धोरोमारि फसंथानफोरा खुला थागोन। ससियेल डिस्टेन्सिं मेनटेन खालामनाय आरो मास्क लानायनि गेजेरजों बे बाथि खोलोबनि लकडाउनखौ मानिनो नांगोन। मैया गुबुन गुबुन राजखान्थि हान्जानिफ्राय सा 32 सुबुंफोरा इउपिपिएलआव हाबफैयो। बाक्सा जिल्लानि 21 नं सालबारि समस्तिनि इउथ बिपिएफनि लेङाइ आफादगिरि चित्तरन्जन रयजों लोगोसे सा 19 बिपिएफ मेवथिफोरा इउपिपिएलआव हाबफैयो। लोगोसे अबर' हान्जानिफ्राय सा 15 बिजेपिनिफ्राय सानै गासै सा 32 सुबुंफोरा 21 नं सालबारि समस्तिनि बिजाति बिनोद मोसाहारीजों जयेन जाफैयो। হয়, মই জয়েন কৰিলো এটাই কাৰণ আমাৰ অবৰ যিখিনি কাৰ্যকলাপ আমি আচলতে সক্ৰিয়ভাৱে কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। তেওঁলোকে যিখিনি কাম কৰিছে নিষ্ক্ৰিয়ভাৱে কৰাটোৱে বুজাইছে। যেনে আজি আমি ধৰ সেই বিষয়ত কোনো ধৰণৰ সহায় সহযোগ ইত্যাদিকে যিখিনি হয়তো কৰিছিল তেওঁলোকৰ নিজৰ নিজৰ বিষয়সমূহৰ ভিতৰতে হয়তো কিছু কাৰ্য ভগাই লৈ সিহঁতে কাম চলাইছে আৰু সেয়েহে আজি আমি তেওঁলোকক ত্যাগ কৰিবলৈ বাধ্যতা হৈছো। আৰু হীৰাহৰণীয়া অবৰৰ বিষয়ে পাৰ্টি কৰি আছে তেখেতে, সঁচা কথা, কিন্তু তেখেতে জনমত গঠন কৰিব নোৱাৰিলে। তেখেতে যিখিনি স্বাৰ্থত হয়তো অসমবাসীক হয়তো হেৰি দিছিলে, কিন্তু তেওঁলোকে একো তাৰ বিষয়ত একো কৰি দিব নোৱাৰিলে। আৰু সেয়েহে আমি হীৰাহৰণীয়াৰ হয়তো হেৰিত আমি একমত নহয় আৰু তেওঁলোকৰ এই দ্বিধাবোধৰ থকাৰ কাৰণে আমি তেওঁলোকৰ পাৰ্টিৰ পৰা তাৰমানে ওলাই আহিবলৈ বাধ্য। আৰু আমাৰ ৰাইজে তাৰমানে আচলতে পৰিৱৰ্তন খোজে, ময়ো পৰিৱৰ্তন খোজো। হাগ্ৰামা চৰকাৰে এই 17 বছৰত যি কাম কৰিলে, সকলোবিলাক দুৰ্নীতি কৰিলে, যিমানবিলাক কাম আধৰুৱা কৰিছে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু যিখিনি কৰিছে সেইখিনিও মানে দুৰ্নীতি কৰিছে, সেইখিনি যিটো কৰিব লাগে সেইটো কৰিব পৰা নাই আজিলৈকে। আৰু সেই পৰিৱৰ্তনৰ কাৰণে আমি আজি ইউপিপিএলত মানে যোগদান কৰি ইউপিপিএলটো ভাল এটা আদৰ্শত নিয়াৰ কাৰণে আমি ইচ্ছা কৰিছো বা চিন্তা ভাৱনা কৰি আছো। সালবাৰী সমষ্টিৰ বিনু মোছাহাৰীৰ বিষয়ে কি ক'ব? আৰু এটা কথা, আমাৰ 21 নম্বৰ শালবাৰী সমষ্টিৰ আমাৰ যিটো কেণ্ডিডেট মানে বিনোদ মোছাহাৰী ডাঙৰীয়া মানে এজন আদৰ্শৱান ব্যক্তি, তাৰপিছত শিক্ষিত ব্যক্তি। আমাৰ শিক্ষিত ব্যক্তি মানে আমাৰ তেনেকুৱা কেণ্ডিডেট লাগে আৰু যাতে শিক্ষিত ব্যক্তিয়ে আমাক ভাল সমষ্টিৰ উন্নতি কৰিব পাৰে, দেশৰ উন্নতি কৰিব পাৰে। সেইকাৰণে আমি তেনেকুৱা ব্যক্তিক আমি ছাপোৰ্ট কৰিছো আৰু দলত যোগদান কৰিছো। আপনি সালবাৰী ব্লক বিপিএফৰ এটা নেতা আজি ইউপিপিএলে যোগদান দিলে, কি কাৰণে দিলে? হয়, তাৰমানে আজি চাওক, বিটিএডিত সৃষ্টি হোৱাৰ পিছৰে পৰাই আমাৰ পিটিচিত বিপিএফ দলটোৱে মানে চৰকাৰ চলাই আছে। আৰু এই চৰকাৰ চলোৱাৰ দিনত প্ৰায় 17 বছৰ চৰকাৰ চলাইছে। তাতে বিভিন্ন ধৰণৰ লুণ্ঠন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি কৰিছে। আমি সেইখন দলতে আছিলো, যিহেতু মই আৰামচিৰ এজন শালবাৰী ব্লক কমিটিৰ ছেক্ৰেটাৰী আছিলো। গতিকে আজি তেখেতৰ ওপৰত খুব হৈ যি আমাৰ যিয়ে মাইনৰিটি মানুহে হওক বা গাঁৱলীয়া অঞ্চলত তেখেতৰ তাৰমানে কেৱল বিপিএফৰ যিখিনি কৰ্মী, তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দল হয়তো। তাৰ কাৰণে আমি এইখন দল এৰি এতিয়া আমি নতুনকৈ আমাৰ যিখন ইউপিপিএল চৰকাৰ বনোৱাৰ কাৰণে যিখন দল আমাৰ সৃষ্টি হৈছে তাতে আমি যোগদান কৰিছো। মই 6 বছৰ হ'ল প্ৰায় 2টা কাউন্স মই পাৰ কৰিছো বিপিএফতে।
গতিকে মই আপোনাৰ 4 বছৰ হ'ল মই সেক্ৰেটাৰী পদত আছো মানে হালবাৰী ব্লক কমিটিৰ হাগ্ৰামা চৰকাৰ বিষয়ে কি ক'ব হাগ্ৰামা চৰকাৰটো চাওক ইমান দিনতো ভ্ৰষ্টাচাৰ কৰিছে গতিকে এতিয়া আৰু পাগল হৈছে বিভিন্ন ধৰণৰ মত দি আছে বিভিন্ন ধৰণৰ ভাষণ দি আছে সিহঁতে এতিয়া মানে মানুহক মানে বিভ্ৰান্তি কৰাৰ কাৰণে এতিয়া ভাবিছো এইবাৰ মানে হাগ্ৰামাতো নাথাকে এতিয়া আমাৰ মানে ইউপিপিএল চৰকাৰ হ'ব আমি সুনিশ্চিতভাৱে আমি ক'ব পাৰো যে এইবাৰ আমাৰ বিটিচিত সন্মানীয় প্ৰহ্লাদ বড়ো ডাঙৰীয়া নেতৃত্বত ইউপিপিএল চৰকাৰ হ'ব আজি ওইবোৰৰ পৰা ঠিক কৰি ইউপিপিএলত জইন কৰিলে কি আপোনাৰ উদ্দেশ্য কি ক'ব উদ্দেশ্যটো কি মানে কি যথেষ্ট আছে উদ্দেশ্য আছে নাইও বা তেনেকুৱা আজিতো 17 বছৰ আমি চালোৱে বা হেৰি বিপিএফ চৰকাৰখনকো চালো তাৰপিছত অবৰৰ হৈ যিটো এটা আমাৰ লিডাৰশ্বিপত আছে তেওঁলোককো চালো কিন্তু পৰিৱৰ্তনটো আৰু একোৱেই নহ'ল গতিকে সকলো চিন্তা চৰ্চা কৰি ইউপিপিএলত আজি যোগদান কৰিছো মই হাগ্ৰামা চৰকাৰ বিষয়ে কি ক'ব হাগ্ৰামা চৰকাৰৰ বিষয়ে সকলোৱে জানেই গতিকে সেইটো কথা মোৰ ক'বলগীয়া একো নাই বা তেখেতে যি কাম কৰি আছে যিখিনি দুৰ্নীতি কৰি আছে সেইখিনি সকলোৱে দেখি আছে আপোনালোকে দেখি আছে তাত বিশেষ মই ক'ব লগা নাই চবেই চাই আছে চবেই দেখি আছে সেই কথাটো সাংসদ হীৰা চৰণীয়াই বিটিচি দখল কৰিম বুলি কৈছিল ইয়াৰ বিষয়ে কি ক'ব হীৰা চৰণীয়াটো মানে কি তেখেতে কি কৰিব তেখেতৰ মানে কি পাৱাৰ খিনিয়ে সম্পূৰ্ণ মানে কি নোহোৱা হৈ গৈছে আৰু তেখেতকতো আৰু এজন মানে কি সেইটো নকওঁ সকলোৱে জানে তেখেতে কেনেকুৱা ধৰণৰ মানুহ আৰু পৰিৱৰ্তন কি কৰিব সেইখিনিও ৰাইজে জানে চক্ৰ দাস বিষয়ে কি ক'ব চক্ৰ দাসটো মোৰ গাঁৱৰে তাৰপিছত তেখেতৰ বিষয়ে মই বিশেষ নকওঁ কিন্তু তেখেতে যথেষ্টখিনি মানে কি ভাবে আৰু কিন্তু একো কৰিব নোৱাৰে উন্নয়ন কৰিব একো পৰা নাই চিন্তা কৰে যথেষ্টখিনি চিন্তা কৰে কিন্তু চিন্তা কৰিলে কি হ'ব পাৱাৰলেছ বিনোদ মছাৰী কি ক'ব তেখেতে যাওক তেখেতৰ আমি কামখিনি চাওঁ আমিতো নতুন একোজন আমি হেৰি নেতা আমি বিচাৰো মানে কি চব পুৰণিখিনিকে আমি যদি বাট চাই থাকো তেওঁলোকে কিবা এটা কৰিব এনেকে থাকিলে আমাৰ কি হ'ব গতিকে নতুন মানুহ আহক আৰু নতুন মানুহ অহাটো আমি বিচাৰো তেখেতে কি কৰে সেইখিনিও চাওঁ আমি एबसुनि आफादगिरि दीपेन बरुवा जोहोलाव बालिराम बर' हाउस अदालगुरिनिफ्राय मैया मोनसे खौरांगिरि मेलनि गेजेरजों गासै रायजो राजाफोरखौ करोना भाइरासनिफ्राय सांग्रां जानो थाखाय खावलायो लोगोसे दुलाराय बर' फरायसा आफादा जिल्ला दखरा आरो प्राइमारि आफादफोरनि गेजेरजों नांगौ रोखोमनि मदद होगोन होननानै बुंथिबावो बे समाव गुबैयै आथिखालाव सोलिबाय थानाय महामारी जि करोना भाइरास बा बे पेन्डेमिक जि कोविड-19 बेजों बुहुम नाङै लोगोसे भारत नाङै आरो आसामाव रायजो नाङैनो दिनै जुजिगासिनो दङ आरो नैबेबायदि मोनसे थासारियाव दुलाराय बर' फरायसा आफादा थांनाय 29 तारिखआव जालांनाय जि एग्जिकिउटिभ मेल बे एग्जिकिउटिभ मेलनि गेजेरजों कोविड-19 खौ लानानै बा करोना भाइरासखौ लानानै बेनिफ्राय रैखाथि मोननो थाखाय आरो बेजों जुजिनानै देरहासार जानो थाखाय जोङो माखासे हाबाफारि रनसायनानै लादों भारत नाङै जि 1,82,000 जि कोविड-19 नि जि माने इनफेक्शन दिनै सानसेयावनो 7,000 8,000 6,000 बेबायदि बांबोगासिनो दङ दा बेखाय दुलाराय बर' फरायसा आफादा जोङो बर' हारिनि सुबुंफोरखौ रैखाथि गोनां जिउ खुंनो हानाय बायदि बर' हारिनि गामियाव थानाय फिसा गिदिर टाउनाव थानाय बा सहराव थानाय गासैबो रायजो राजाया जाहाथे बे कोविड-19 नि महामारिनि समाव दिनै जोंनि हादोराव सिगांनि समाव खममोन नाथाय दिनै अनजिमाया बांबोगासिनो दङ आसामावबो बांदों आरो आसामनि बांसिन जिल्लायावनो दिनै जायफोर माइग्रेटेड लेबार बा जोंनि स्टुडेन्टसफोर दिनै होम कामिं रेलवेजों फ्लाइटजों बा बासजों इन्डिभिजुवेल कारजों फैदों बे केसफोरा क्वारेन्टाइन सेन्टाराव दिनै बांबोगासिनो माने बांनायखौ जों नुनो मोन्दों दा बेखायनो दुलाराय बर' फरायसा आफादा जोङो कोविड भलन्टियार मोनफ्रोमबो जिल्लायाव जायफोर गिदिर जिल्ला बेयाव 100 नाम्बार्स 100 आरो जायफोर फिसा जिल्ला बेयाव माने 50 बे अनजिमानि बा माने 50 सा बा 100 सा बेबायदि टटेल जोङो 2000 सो कोविड भलन्टियार आसाम नाङै जोङो तैयार खालामगोन दुलाराय बर' फरायसा आफादनि दखरा आरो जोंहा माने इउनिट कमिटि दङ बिथांमोननिफ्रायनो जायफोर
बे कभिडखौ लानानै सरकारखौ जोङो हेफाजाब होगोन डिस्ट्रिक्ट एडमिनिस्ट्रेसन बा हेल्थ डिपार्टमेन्टखौ जोङो एसिस्ट खालामगोन भारताव कर'ना भाइरासजों सन्देरजानाय सुबुं अनजिमाया चीननिख्रुइ बांसिन बे समाव भारताव कर'ना भाइरासजों सन्देरजानाय सुबुं अनजिमाया 1,82,143 फारसेथिं चाइनायाव कर'ना भाइरासजों सन्देरजानाय सुबुं अनजिमाया 83,017 फैगौ 6 जुनाव मेट्रिक आनजादनि फिथाइखौ फोसावसिगोन होननानै बुंथियो आसामनि मन्त्रि डक्टर हेमन्त बिश्व शर्माया गिबि खेबनि थाखाय मेट्रिक आनजादनि फिथाइखौ आबुङै अनलाइनाव फोसावनाय जागोन होननानै मन्त्रि बिथाङा बुंथिबावो दिनैनि रादाबा एसेनोसै गोजोन्थों।